হেল্ল' এভৰিৱান, ভালনে? সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আৰু নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এটি সৰু মিনি ফুড ব্লগ লৈ আপোনাৰ সকলোকে মোৰ চেনেল কুইন্স ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি মই বনাব গৈ আছোঁ ঠাণ্ডা দিনৰ এখন সুস্বাদু তৰকাৰী ব্যঞ্জন বুলিও কয় তাক। তো যিখন নহ'লে মানে বতৰটো অকণমান সেয়া লাগি যায়, মানে ঠাণ্ডাৰ ছিজনটো নোহোৱা যেন লাগে। ছিজনেল যিবিলাক আমি ভেজিটেবলছ আছে সেইবিলাক খাব লাগে। আৰু এখন আছে মিক্স ভেজ, যিখন নহ'লে যিখন নাখালে ঠাণ্ডাৰ ছিজনত অকণমান সেমেকে লাগি যায়। তো সেইখিনি বনাবৰ কাৰণে অলৰেডি মই আপোনালোকক দেখাইছোঁ মই কি লৈছোঁ। বন্ধাকবি, গাজৰ, বিলাহী, বিন, মটৰ, কেঁচা জ্বলা, পিঁয়াজ সকলোবিলাক ধুনীয়াকৈ বাকলি গুচাই ধুই মেলি এয়া কাটি লৈছোঁ। আৰু তাৰে যিটো ফুলকবি লৈছিলোঁ, ফুলকবিটোৰ যিখিনি অকণমান আমি চালাড বনাই খাওঁ সেইখিনি মই ছাইড কৰি ৰাখিছোঁ, চালাড বনাম আৰু এটা। তো এয়া বিলাহীও তেনেকৈ সৰুকৈ কাটি লৈছোঁ। তো চালাডৰ কাৰণে অকণমান প্ৰকৰণটো বেলেগ হয়, মই আপোনালোকক দেখাইছোঁ। এইটো গাজৰৰ মাজৰখিনি মই পেলাই দিওঁ, মানে পটককৈ নিসিজে যিহেতু। এয়া পিঁয়াজ, ৰান্ধিব সকলোৱে জানে কিন্তু মই ৰান্ধিছোঁ সেইকাৰণে মই দেখাইছোঁ। এইটো নহয় যে কোনো নাজানে মই ৰান্ধি দেখাইছোঁ, দিছ ইজ নট এট অল। তো এতিয়া পিঁয়াজ, তাতে নহৰু, শুকান জ্বলা দুটামান আৰু পাঁচফোৰণ দিলেও দিব পাৰে। দি পিনে আগতে গাজৰখিনি আৰু বিলাহী এনেকৈ দি দিছোঁ। তাৰপিছত পিঁয়াজৰ আগত কবি দি দিছোঁ, তাৰপিছত পিঁয়াজ, তাৰপিছত কেঁচা জ্বলা, হালধি, নিমখ, অকণমান মানে কি ভেজ মছালা সেইখিনি দিছোঁ। এয়া চালাডৰ কাৰণে বন্ধাকবিৰ মাজৰখিনি দি দিছোঁ, একদম সৰুকৈ যিমান পাৰে সৰুকৈ কাটিব। তাৰপিছত বিলাহী আৰু গাজৰ দি কেনে একদম মেছ কৰি লৈছোঁ গোটেইখিনি। এয়া হৈছে বিট, তাৰপিছত মটৰ দি দিছোঁ, পিঁয়াজ। বিটটো দিলে অকণমান খাই ভাল লাগে, সকলোৱে বিটটো ভাল নাপায় কিন্তু বিটটো খাব লাগে, আমাৰ ব্লাডৰ কাৰণে খুব ভাল এইটো। তাৰপিছত জালুকৰ গুড়ি কেইটামান দানা পিচি পেলাই তাতে দি দিছোঁ। এয়া মই গোটেইখিনি লৰাই অকণমান সিজি আহিছে যেন পোৱাৰ লগে লগে মটৰকেইটা দি দিছোঁ। মটৰটো মই আগতে নিদিওঁ কাৰণ আগতে দিলে পূৰা ভাঙি যোৱা যেন লাগে। তাৰপিছত মাছ অকণমান আছিলে, দুজন মানুহ যিহেতু 2 পিচ মাছ তাতে দি দিছোঁ। দি কেনে ধনিয়া পাত, যিটো ঠাণ্ডাৰ বতৰত ধনিয়া পাত যদি নিদিয়ে তেতিয়াহ'লে কি দিব, নহয় জানো? তো এয়া চাওক, কালাৰফুল ভেজিটেবলছ খাওক আৰু সুস্বাস্থ্য থাকক। তো খাদ্যবস্তু যিমানেই কালাৰফুল হ'ব খাবলৈ সিমানেই মন যায়, নহয় জানো? তো এইখন ভেজিটেবলছ মানে ঠাণ্ডাৰ বতৰত অকণমান পনীয়া ভাতেৰে খাই চাব কেনেকুৱা এটা সোৱাদ লাগে। এয়া হৈছে মোৰ চালাড, বন্ধাকবি, তাৰপিছত গাজৰ, বিট, মটৰ, বিলাহী গোটেইখিনি আছে। ইয়াৰ কাৰণে ধুনীয়াকৈ লৈছোঁ। আৰু খাবলৈ চালাডখন আৰু তৰকাৰীখন ইমান ধুনীয়া হৈছে, বনাই খাব আৰু খাই চাব দেই। খাই কেনে যদি ভাল লাগে এবাৰ মোৰ ভিডিঅ'টোৰ তলত আহি কেনে কমেণ্ট এটা কৰি জনাব। প্ৰকৰণ দিয়া নাই, সকলোৱে বনাব জানে কিন্তু চাগে বনাই খোৱা নাই এতিয়ালৈকে। তো বনাই খাই চাই কেনে মোক জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা সৰু মিনি ব্লগ লৈ আহিছোঁ, চাই থাকিব। আৰু প্লিজ ডু নট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। বাই বাই, হেপী থাকক।